Hello students, welcome back to the channel. So আমি আজি ক্লাছ 10 ম্যাথমেটিক্সৰ R1 ৰ কোৱেশ্চন নম্বৰ 3 দুইটো কৰিব গৈ আছো ওকে ইয়াৰ আগলৈকে আমি 3 একেলগে কৰিলো আজি আমি 3 দুইটো কৰিম ওকে সো 3 দুইটো মান আমাক কি দি আছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ ওকে এনেকা টাইপৰ আমাক দিয়া আছে তো খালি ঠাইটো আমি কি কৰিব লাগে ফুৰাব লাগে ওকে এটো সমানুপাতৰ ৰিলেটেড কোৱেশ্চন হয় যদি আমি ভালকে চাও t বোৰ কি হৈছে বাঢ়ি গৈ আছে 1 ৰ পৰা 2 হৈছে 2 ৰ পৰা 3 4 5 6 এটো আমি ডাইৰেক্ট চাইও কৰিব পাৰো বা আমি অলপ সূত্ৰ প্ৰয়োগ কৰিব পাৰো হয়নে আমি যোৱাকালি পঢ়িছিলো কি হয় যদি আমাক চাৰিটা এনেকৈ ৰাখি দিয়া থাকে a b c d এটো কিটা সমানুপাতত থাকিব তো কি হ'ব লাগিব a by b ইকুৱেলছ টু কি হ'ব লাগিব এটো c by d হ'ব লাগিব হল বা কি হ'ব লাগিব এটো শেষৰ দুটাৰ পূৰণফল আৰু এটো মধ্য দুটাৰ পূৰণফল হ'ব লাগিব মানে a into d ইকুৱেলছ টু কি হ'ব লাগিব b into c তেতিয়া এইবোৰ আমি কি ক'ব পাৰো এই চাৰিটা যোনটো ৰাখি আছে এটো সমানুপাতত থকা বুলি আমি ক'ব পাৰো হয়নে তো এর আমি যদি চাও এর আমাক দিয়া আছে খালি ঠাই 1 নম্বৰটো t আৰু d এ কি হ'ব খালি ঠাই ভাবে বিচৰণ কৰে তো এটো আমাৰ প্ৰত্যক্ষভাৱে বিচৰণ কৰে ওকে ইয়াত চোৱা তোমালোকৰ পেজ নম্বৰ 2 দিয়া আছে যেতিয়া আমি কম যদি কি হয় x বাঢ়িলে y বাঢ়ে ইয়াত চোৱা লিখা আছে x বাঢ়িলে y বাঢ়ে তেতিয়া আমি কম যে x y প্ৰত্যক্ষ সমানুপাতিক নাইবা কি y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে তো এটো আমাৰ কি হৈ যাব যেটো আমি চাই পেলাই ক'ব পাৰো যে কি হৈছে t বাঢ়োতে কি হৈছে d ও বাঢ়ি গৈ আছে তো কি হ'ব t আৰু d এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে হ'ব ওকে তো আৰু উত্তৰটো হৈ যাব আমাৰ প্ৰত্যক্ষ জ্ঞান লিখিবা প্ৰত্যক্ষভাৱে বিচৰণ কৰে তো এটা সব বি নম্বৰটো t = 6 হলে d এর মান কিমান হ'ব তো t = 6 হলে d এর মান কিমান হ'ব সো t আমাক 6 আছে তো d কিমান হ'ব এটা যদি আমি ভালকে চাই পেলাই চাও ইয়াত 1 2 3 4 5 6 হৈ আছে ইয়াত যদি আমি চাও ডাবল বাঢ়ি গৈ আছে 4 পিছত 8 8 ৰ পিছত আকৌ 4 বাঢ়িছে ডাবল নহয় বাৰু 4 বাঢ়ি গৈ আছে 12 আকৌ 4 বাঢ়িছে 16 পিছত আকৌ 4 বাঢ়িছে 20 আৰু 4 বাঢ়িলে কিমান হ'ব এটো আমাৰ 24 হ'ব ওকে তো এটো আমি একেবাৰে এনেকা চাই পেলাই ক'ব পাৰো ওকে 24 বা এটো আমি কেনে কৰিব পাৰো এই দুটা এটো যদি a ভাবি লও এটো b এটো c আৰু d তো কি হ'ব এটো 5/20 সমান কি হৈ যাব এটো 6/2 একো নাই মানে আমি ধৰা d ধৰি লও তো এটো ইকুয়াল 6/d তো এটো এনেকা আমি লিখিব পাৰো যেটো এটো আমাৰ কি সমানুপাতত আছে তো এটো যদি আমি বদল পূৰণ কৰো কি হৈ যাব এটো 5 আৰু d পূৰণলে 5d equals to এটো 20 আৰু কি হৈ যাব 6 টো পূৰণ হ'ব 20 into 6 তো 5 টো ইফালে আমাৰ পূৰণ হৈ আছে ইফালে গলে আমাৰ হৰণ হৈ যাব 5 টো তলত মানে 20 into 6 তো এটো আমি কৰি 5 ৰ পিছত 5 × 20 তো ইয়াৰ 6 আৰু 4 থাকি গল তো 6 4 কিমান হ'ব 24 তো এটো আমি এনেকা উলাব পাৰো ওকে তো এটো হৈ যাব আমাৰ 24 এটা সো আমাক c নম্বৰটো দিয়া আছে d = 28 হলে t তো d = যেটা 28 হ'ব তেতিয়া t টো কিমান হ'ব এটা দি চাও আমি 24 ৰ পিছত আকৌ 4 বাঢ়িলে কিমান হ'ব 28 এ 6 আছে 6 ৰ পিছত কি আহিব 7 আহিব হয়নে তো এটা আমি কিমান লিখিম 7 লিখিম ওকে তো এটো হৈ যাব আমাৰ 7 এনেকৈ চাই পেলাই ক'ব পাৰো বা যদি আমি ভালকে চাও এটা আমি এটো জানো ইয়াৰ 6 তলত কি হ'ব 24 হ'ব তো এটা আমি কিমান লিখিব পাৰো 6/24 সমান এবালে কি হ'ব আমাৰ ইয়াত একো নাই মানে ইয়াত আমি ভাবি লব পাৰো t আৰু তলত আছে 28 তো এটো আমাৰ t আৰু 28 তো এটো আকৌ এনেকা বদল পূৰণ হ'ব এটো t আৰু 24 t into 24 আৰু ইফালে যাম আমাৰ 6 into 28 6 into 28 তো যদি t টো আমি ইফালে থৈ দিও 6 টো ইফালে 24 টো ইফালে পূৰণ আছে ইফালে গলে যাম হৰণ ওপৰ 6 পূৰণ 28 তো 24 এর 6 এর 24 6 4 × 24 আকৌ 4 এর 28 7 4 × 28 তো আমি কিমান পাম ইয়াৰ পৰা t এর মান পাই যাম আমি 7 তো এনেকে মানটো কিমান হৈ যাব আমাৰ d 28 হলে t এর মান হৈ যাব 27 ওকে এটো সো আমাৰ d নম্বৰটো খুদিছে যদি d আমাৰ 36 হলে t এর মান কিমান হ'ব তো d যদি আমাৰ কি হয় 36 হয় তেতিয়া t এর মানটো কিমান হ'ব তো ইয়াত যদি আমি চাও 28 আছে 28 ৰ পিছত আকৌ 4 বাঢ়িলে কিমান হ'ব 28 ৰ পিছত 4 বাঢ়িলে 32 হ'ব পিছত আকৌ 4 বাঢ়িলে কিমান হ'ব 36 হ'ব নহয় তো দুবাৰ হৈছে এটো 7 ৰ পৰা 8 হ'ব 8 ৰ পৰা কি ছোট হ'ব কি হ'ব 9 তো ইয়াত আমাৰ উত্তৰটো হৈ যাব আমাৰ 9 ওকে তো তোমালোকে এটো লিখি লবা ওকে এটা সব কোৱেশ্চন নম্বৰ 4 তো কোৱেশ্চন নম্বৰ 4 টো দি আছে যদি p সমানুপাত q আৰু p এর মান দি আছে 6 q 30 p যেতিয়া 6 হয় q 30 হয় এতিয়া p2 হলে q এর মান কিমান হ'ব তো আমাক দিয়া আছে প্ৰথমত আমাৰ আছিল 6 তাৰ পাছত 30 6 হতে 30 তাৰ পাছত আমাক দিয়া আছে এটা p হ'ব আমাৰ 2 যেটা p2 হ'ব তেতিয়া q এর মানটো কিমান হ'ব তো এটা আমাৰ q এর মানটো কিমান হ'ব না জানো তো আমি q এ ধৰিলাম তো এটো আমাৰ a হৈ গ'ল এটো b এটো c আৰু d আমি পাইছিলো যদি এনেকা চাৰিটা ৰাখি দিয়া থাকে আৰু এটো সমানুপাতত থাকে তেতিয়া কি হ'ব এটা আমাক দিয়া আছে এটো সমানুপাতত থকা বুলি p আৰু q টো তো কি হ'ব
ইয়াৰ আমি কি কৰিম এইটো a by b ইকুৱেলছ টু আমি কি কৰিম c by d তো ইয়াত a by b মানে ইয়াত যাব 6/30 আৰু এইফালে গ'ল 2/q অ'কে তো এইটো ইয়াতো এইটো p হয় এইটো q হয় এইটো p হয় এইটো q হয় তো আমাৰ এইটো 6 আৰু q টো পূৰণ হ'ব 6 × q আৰু এইফালে যাব আমাৰ 30 × 2 বজ্ৰ পূৰণ এনেকৈ পূৰণ অ'কে তো ইয়াৰ আমাৰ হৈ যাব q টো q থাকি যাব 6 টো ইফালে পূৰণ হৈ আছে ইফালে গ'লে হৈ যাব আমাৰ হৰণ তো ইয়াত যাব 30 পূৰণ 2 এটা 6 এৰে 30ক 6 5 × 30 তো এইটো কিমান হ'ব 5 আৰু 2 পূৰণ হ'ব 5 2 এইটো হৈ যাব আমাৰ 10 তো আমাৰ শুদ্ধ উত্তৰ যাব কিউৰ মানটো হৈ যাব 10 তো এটা আমাৰ আছে অপশ্যন চি টো শুদ্ধ অ'কে ইয়াৰ পাছত চোৱা 5 নম্বৰটো দিয়া আছে তলৰ তালিকাখনৰ ঠাইত ৱাইৰ মান কি হ'ব এইটো আমি বহাব লাগে তো যদি আমি ভালকৈ চাওঁ তেতিয়া চোৱা যেতিয়া আমাৰ কি আছে এক্সটো বাঢ়ি গৈ আছে ক'ৰবাত 2 2 পিছত 4 4 পিছত 8 বাঢ়ি গৈ আছে আৰু ৱাইৰ মানটো কি হৈ আছে কমি গৈ আছে অ'কে ইয়াত আমি চাইও ক'ব পাৰোঁ বা এইটো আমি এনেকৈ পাতি পেলাই কৰিব পাৰোঁ চাওঁ এক্সৰ মানটো যদি আমি ভালকৈ ধ্যান দিওঁ 1 পৰা 2 আছে মানে পূৰা কমপ্লিট বাঢ়ি আছে 2 পৰা আকৌ 2 বাঢ়িছে 4 4 পৰা আকৌ 4 বাঢ়িছে 8 তো যদি আমি ৱাইৰ মানটো চাওঁ আধা কমি গৈ আছে 32 32ৰ পৰা 16 16ৰ আকৌ আধা 8 তো আকৌ 8ৰ আধা কিমান হৈ যাব এইটো আমাৰ 4 তো এইটো আমি কি হ'ব শুদ্ধ উত্তৰটো আমাৰ চি হৈ যাব 4 এনেকুৱাও কৰিব পাৰোঁ বা যদি এনেকুৱা আমি চাই ক'ব নোৱাৰোঁ তেতিয়া আমি কেনেকৈ কৰিম চোৱা ইয়াত তোমালোকৰ এটা দিয়া আছে এইটো চোৱা যেতিয়া আমাৰ কি হয় এক্সটো বাঢ়িলে ৱাইটো কমে যদি এটা বাঢ়ি যাওঁতে আৰু এটা আনটো কি হৈছে কমি গৈ আছে ধৰ আমাক দুটা মান দিয়া থাকিবতো এক্স আৰু ৱাই বা এ আৰু বি যিকোনো দিয়া থাকিব যদি এটাটো বাঢ়ি গৈ থাকোঁতে আন এটাটো কি হয় কমি গৈ থাকে তেতিয়া এইটো আমি কি বুলি কওঁ ব্যস্ত সমানুপাতত থকা বুলি কওঁ অ'কে এইটো চোৱা ব্যস্ত সমানুপাতত থকা বুলি কওঁ তেতিয়া আমাৰ কি হয় এনেকুৱা পূৰণফলবোৰ আমাৰ কি হয় সমান হৈ যায় অ'কে তো ধৰা আগত আমাৰ দিয়া আছিল এ বি চি ডি যেতিয়া এইটো সমানুপাতত থাকিলে আমি কি লিখিব পাৰোঁ ইয়াত এইটো শেষৰ দুটাৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল কি হয় সমান হয় জানো এ বাই ডি এ ইনটু ডি ইকুৱেলছ টু কি হৈ যায় বি ইনটু চি আৰু যদি এইটো ব্যস্ত সমানুপাতত থাকে তেতিয়া কি হ'ব এই দুটাৰ পূৰণফল প্ৰথম দুটাৰ পূৰণফল আৰু শেষৰ দুটাৰ পূৰণফলটো কি হ'ব সমান হ'ব এ ইনটু বি ইকুৱেল টু কি হ'ব চি ইনটু ডি হ'ব যেতিয়া এইটো কি হ'ব ব্যস্ত সমানুপাতত থাকিব আৰু যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেতিয়া এইটো হ'ব আৰু ব্যস্ত সমানুপাতত থাকিলে আমাৰ এইটো হ'ব অ'কে তো ইয়াত যেতিয়া আমি এইটো ওলাম যোনটো আমাৰ কুৱেশ্যন নম্বৰ 5টো আছিল যেতিয়া এইটো আমি কৰিম তেতিয়া আমি কি কৰিব লাগিব ইয়াত এই দুটা পূৰণফল ইয়াত যিটো 4 আৰু 8 আছে নহয় জানো এইটো আৰু ইফালে আমাৰ আছে মই এইটো ঘৰটো অলপমান বনাই দি আছোঁ আৰু ইয়াত আমাৰ দিয়া আছে 8 আৰু এইটো আমাৰ কুৱেশ্যন মাৰ্ক দিয়া আছিল ইয়াত কিমান হ'ব তো ইয়াত কি হ'ব আমাৰ এই দুটাৰ পূৰণফল মানে 4 পূৰণ 8 সমান কি হ'ব এইটো 8 পূৰণ তাত একো নাই মানে আমি ৱাইড বুলি ধৰি লওঁ তো এইটো তাৰ লগত সমান হ'ব তো এইটো 8টো ইফালে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব 4 × 8 8 কাটি যাব তো ৱাইৰ মান আমি কিমান পাই যাম ৱাই ইকুৱেলছ টু পাই যাম আমি 4 তেতিয়া আমাৰ শুদ্ধ উত্তৰটো কি হ'ব C4 অ'কে চ' আজিৰ ভিডিঅ'ৰ কাৰণে মানে নেক্সট ভিডিঅ'ত আমি ইয়াত নেক্সট কুৱেশ্যনবোৰ কৰিম অ'কে